নমস্কাৰ বন্ধু বান্ধৱীসকল স্নিগ্ধা ইনফো নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম আজি যিটো ৰেচিপি দিছোঁ সেই ৰেচিপিটো আপোনালোকৰ ঘৰলৈ আলহী আহিলেও খুৱাব পাৰিব একদম আপোনালোকক হলাগি থৈ যাব বনাবলৈ গৈ আছোঁ ৰেচিপিটো হ'ল পটল কালিয়া যিসকলে পটল বেয়া পায় তেওঁলোকেও ভাল পোৱা হৈ যাব সহজে কেনেকৈ বনাব লাগে মই সেইখিনি ধুনীয়াকৈ আপোনালোকক দেখাই যাম এবাৰ হ'লেও ঘৰত ট্ৰাই কৰি চাব খাবলৈ বিৰাটেই টেষ্টি হয় যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ ভিডিঅ'টোলৈ আজি যোন নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব এয়া পটল মই এইদৰে বাকলি গুচাই কাটি লৈছোঁ আৰু এয়া আলু দুটা এনেকৈ কাটি লৈছোঁ আৰু ইয়াত লাগিব এয়া নহৰু এয়া আদা তেজপাত জলকীয়া এয়া বিলাহী আৰু এয়া ডাঙৰ চাইজৰ পিঁয়াজ আৰু কেইটামান বাদামৰ ৰঙা বাকলিটো গুচাই মই পেষ্ট এটা বনাই ল'লোঁ আৰু পিঁয়াজ যিমান পাৰোঁ মিহিকৈ বিলাহীও যিমান পাৰোঁ মিহিকৈ কুটি ল'লোঁ আৰু নহৰু আদাৰ পেষ্ট বনাই ল'লোঁ আপোনালোকে বিলাহী নহৰু আদা পিঁয়াজ একেলগে মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ব পাৰে নিমখ হালধি সানি এতিয়া এয়া পটল আৰু আলুখিনি ফ্ৰাই কৰি ল'ম অলপ গেছটো হাই মিডিয়াম কৰি পটলখিনি 6-7 মিনিটমান ভাজিব লাগিব এয়া ভাজা হৈ গ'ল ভিডিঅ'টো স্ক্ৰীপ নকৰাকৈ চাই যাব মই গোটেই প্ৰচেছখিনি কৈ যাম এতিয়া তেল কমিল যে তেল অলপ দি দিলোঁ তেলত এতিয়া পিঁয়াজ জলকীয়া তেজপাত দি পেলাই অলপ সময় ভাজিম ভাজি লৈ অলপ ৰং ধৰিলেই নহৰু আদা পেষ্টখিনি এয়া দি দিলোঁ তাৰপিছতে এইখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভাজি লওঁ ভাজি লোৱাৰ পিছতে ভাজা হৈ গ'ল এয়া চেনি অলপ দিলোঁ আৰু হালধি অলপ দিলোঁ আৰু জোখমতে নিমখ দি দিলোঁ আৰু অলপমান জিৰা গুড়ি দি দিম এয়া এতিয়া এই মছলাখিনি অলপ টাইম ভাজিম ভাজি হোৱাৰ পিছত আমি বিলাহীখিনি দি দিম এয়া বিলাহী দি দিলোঁ বিলাহীখিনিও 2 মিনিটমান কম জুইত ভাজিব লাগিব যাতে গুড়ি হৈ যায় এয়া ভাজা হৈ গ'ল এতিয়া আমি বাদামৰ পেষ্টখিনি দি দিলোঁ বাদামৰ পেষ্টখিনিও 2-3 মিনিট ভাজিব লাগিব মই লো মিডিয়ামত ভাজি আছোঁ এতিয়া ক'ত তেল বিৰিঙিছে তেল বিৰিঙতে পানী দি দিলোঁ পানী দি এতিয়া মই পটল আলুখিনি দি দিম দি দিলোঁ এতিয়া উতল আহিব আৰু আমাৰ ৰেচিপিটোত প্ৰায় হৈছেহি শেষত অলপমান গৰম মছলা দি দিম এয়া 5-6 মিনিটমান কম জুইত উতলোৱা হ'ল দেখিবলৈ বহুত ধুনীয়া হয় আৰু খাবলৈও টেষ্টি হয় আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব সঁচাই বহুত ধুনীয়া লাগে খাই ইচ্ছা কৰিলে শেষত ঘি বা বাটাৰ অলপ দি দিব পাৰে কিন্তু মই ইমান পচন্দ নকৰোঁ সেইকাৰণে দিয়া নাই আৰু আজি মোৰ তাত ধনিয়া পাতাও নাই ধনিয়া পাতো দি দিব পাৰে আৰু অলপমান উতলাই দিছোঁ আজি আমি পৰঠাৰ লগত খাম সেইবাবে আৰু অলপ সময় উতলাই দিছোঁ এয়া ৰেডি আজিৰ মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই স্নিগ্ধা ইনফো আহি আছোঁ আজিলৈ বাই